প্রকাশে প্রেময় অমৃতর নদী জয় জয় রাম রাম জয় শ্রী রাম জয় সনাতন হরি জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি। অহা ফেব্ৰুৱাৰী মাহৰ 6-7-8 তাৰিখৰ পৰা আমি ইয়াত এটা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰখন দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে পৰিণত হ'ব। গতিকে ভৱিষ্যতে এই আমাৰ যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ প্ৰসাৰ এইখিনি ভৱিষ্যত নৱপ্ৰজন্মক এটা ভাল পৰিৱেশ গঢ় লৈ উঠিব বুলি আমাৰ আশা, আৰু এই আশাৰে এই বিশ্বাসেৰে আমি এই কামখিনি নিস্বাৰ্থত আগবাঢ়ি আছোঁ। কৃষ্ণ শংকৰ প্ৰথমে আপোনালোক সকলোলৈকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে এই ধলাই বিলত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ যি প্ৰস্তুতি ইয়াতে তুংগত হৈছে, আৰু কেইটামান দিনৰ পিছতেই ইয়াতে আমাৰ মূল অনুষ্ঠানৰ কাৰ্যসূচীসমূহ ইয়াতে ৰূপায়িত হ'ব। গতিকে আজি আমাৰ এই ভোজনালয় যিটো আপোনালোকে দেখিছে, ইয়াত ভোজনালয় 300 ফুট দীঘল আৰু 500 ফুট দৈৰ্ঘ্যৰ বৃহৎ ভোজনালয়টোত একেলগে 12,000 ভকতে বহি ইয়াতে সিদ্ধান্তমতি গ্ৰহণ কৰিবৰ বাবে যি দিহা কৰা হৈছে, আমি আশা ৰাখিছোঁ এইখিনি কৰিবলৈ যাওঁতে আমাৰ যিখিনি ইয়াত কায়িক পৰিশ্ৰম বা আৰ্থিকভাৱে যিখিনি আমাৰ ইয়াতে পৰিশ্ৰম হৈছে, এই সকলোখিনি পৰিশ্ৰমৰ বিনিময়ত যাতে আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে ইয়াতে কোনো অসুবিধা নোহোৱাকৈ আপ্যায়নৰ ব্যৱস্থা কৰিব পাৰোঁ। ইয়াতে আমি আমাৰ কৰ্মীসকল বা আমাৰ যিসকল দায়িত্ব বহন কৰিছে তেখেতসকলে দিনে নিশাই ইয়াত পৰিশ্ৰম কৰি সেই কামখিনি কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আৰু আমি আশাবাদী যে 95 সংখ্যক বাৰ্ষিক অধিৱেশনত ইয়াত আমাৰ ভকত বৈষ্ণৱৰ বা এতিয়া বৰ্তমান সময়লৈকে বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ সংঘৰ শুভাকাংক্ষীসকলে যেনেধৰণে ইয়াত সহায় সহযোগিতা আগবঢ়াইছে, আমি অনাগত সময়খিনিতো মূল কাৰ্যসূচীলৈকে আমি আশাবাদী যে এই কাৰ্যসূচীসমূহ সুন্দৰভাৱে ৰূপায়িত হৈ আমি ভকত বৈষ্ণৱক সুন্দৰভাৱে সেৱা শুশ্ৰূষা আগবঢ়াবলৈ সক্ষম হ'ম।